गिबियाव डिलाराव बाइक बायग्रा महरै एन्ट्रि। नैथियाव बाइक डिलारनिफ्राय बाइक फसायासै होनना एग्जिट। नाथाय ओंखारबोना बायजोआव मा नायदों ओजों ओजा। बिनि उनाव सिगारेट आखायाव लाना फुस बोना सीसी केमेरानि सायाव मेगननि नोजोर। बिनि उनाव एक्शन। एक्शन खालामखांनायनि उनाव बायजोआव सिखावनि सिक्स पकेट लंपेन्ट गानलायनानै मोदोमफ्रु सिगारेट सोबलायनानै ओजों ओजा नायथिंना गुबै खामानियाव। दानिया फैदो गुबै जाथायाव मा बुंनो नागिरदों फैजों फोरमायनि। क'क्राझाराव गोलाव समनिफ्रायनो बाइक गोमानाय जाथाया सोलिबोबाय दंमोन। बाइक सिखावखौ हमनो थाखाय क'क्राझार पुलिस बिफाना गोख्रों सनदांबाय थादोंमोन। बाथ्रायाव बुंनाय दं, मोसाया जौसेनि सायाव बांद्राय मै जाबाय थायोब्ला सानसे फलानि फानाव नांनाय बायदि क'क्राझार पुलिस बिफानाबो बाइक सिखावफोरखौ फान्दो सानानै जाफुंसार जादों। नंगौ, क'क्राझार पुलिस बिफाना गंजिसे बाजाज बाइक मडेलनि खावग्रा सिखावखौ सानै हमनो हादों। सिखावफ्रा फारियै कमल नार्जारिनि फिसाज्ला ध्रुबजित नार्जारि, गामि पद्मबिल, पस्ट अफिस आथियाबारि, पिएस सेरफांगुरि आरो रन्जित नार्जारिनि फिसाज्ला गोथार नार्जारि, गामि बोरिमाखा, पस्ट अफिस गंनिया, पिएस कसुगाव होननानै फोरमायथियो। बाइक खावगिरि सिखावफोरखौ KJRPS केस नाम्बार 409/2023 U/S 379/427 IPC आव एजाहार होना गोजाननि आलासि खालामबाय। যোৱা 16 ডিসেম্বৰ 2023 আমাৰ কোকৰাঝাৰ টাউন এই বাজাজ শ্বৰুমৰ ওচৰৰ পৰা এটা মটৰচাইকেল চুৰি হৈছিলে। সেই কেছত আমি তদন্ত কৰি দুজন মানুহ আমি কাৰ্যায়ত্ব কৰিবলৈ সক্ষম হৈছিলোঁ। দুজনৰ নাম হ'ল আপোনাৰ ধ্ৰুৱজিত নাৰ্জাৰি আৰু গথৰ নাৰ্জাৰি। তেওঁলোকক ধৰাৰ পিছত সোধপোছ কৰি গম পালোঁ যে তেওঁলোকে আজি বহু দিনৰ পৰা কোকৰাঝাৰ টাউন আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাৰ পৰা মটৰচাইকেল চুৰি কৰি আহিছে আৰু তেওঁলোকৰ স্বীকাৰোক্তি মতে ইতিমধ্যে আমি 11খন মটৰচাইকেল ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বিভিন্ন জেগাৰ পৰা মানে আমি ৰিকভাৰ কৰিছোঁ আৰু বৰ্তমান 11খন মটৰচাইকেল আমাৰ থানা কাষ্টডিত আছে। এই দুজনৰ ভিতৰত একজনটো আপোনালোকে গম পায় কিজানি, একজনটো NLB কেডাৰে হয় আৰু একজন মানে নাম পাইছোঁ আৰু তাক মানে আমি ধৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই, আমি বিচাৰি আছোঁ। এইটো ধ্ৰুৱজিত নাৰ্জাৰি মানে NLB কেডাৰ আছে। আৰু এই বাইক যে আপোনালোকে উদ্ধাৰ কৰিলে এইটো মালিগড় না ক'ৰবাত হাইৱেৰ পৰা হাইজেক কৰা বাইক? এইটো কোকৰাঝাৰ টাউনৰ আপোনাৰ আজি কেইদিনমান আগত বালাজান এৰিয়া আৰু কোকৰাঝাৰ টাউনত মানে চুৰি হৈছিলে। তাৰে 7খন আমি আমাৰ থানাৰ কেছৰে হয় আৰু বাকী 4টাটো বেলেগ ডিষ্ট্ৰিক্টৰ হ'ব পাৰে, আমি এইটো ভেৰিফাই কৰি আছোঁ। হয়, আগতেও তাক মানে অনা হৈছিলে। এইটো মানে এইবিলাক হেবিচুৱেল মানে বাইক লিফ্টাৰ। এইটো কোকৰাঝাৰ কেছ নম্বৰ 409/2023 আণ্ডাৰ ছেকশ্যন 379/427 IPC। তেওঁলোকক প্ৰথম এই কেছতে মানে এৰেষ্ট কৰা হৈছিলে আৰু পিছত মানে বেলেগ বেলেগ কেছতো তেওঁলোকে ইনভল্ভ আছে। সেইকাৰণে আমি আকৌ সিহঁতক মানে চোন এৰেষ্ট কৰি আছোঁ। বেলেগ কেছতো সিহঁতক মানে অনা হৈছিলে আৰু আজিও মানে সিহঁতক আকৌ বেলেগ কেছত চোন এৰেষ্ট কৰি আমি পুলিচ ৰিমাণ্ডত আনিছোঁ। আজি বৰ্তমান তেওঁলোকে আমাৰ কোকৰাঝাৰ থানাত আৰক্ষী জিম্মাত আছে। এইটো আমি আকৌ তদন্ত কৰি আছোঁ, ইনভল্ভ থাকিব পাৰে। কোঠাৰে মেইন নাকি কোকৰাঝাৰত মেইন বাইক লিফ্টাৰ তেখেতে আছে?
নাই ধ্ৰুৱজিৎ নাৰ্জাৰী তেওঁৰ স্বীকাৰোক্তি মতে ইমানখিনি বাইক ৰিকভাৰী কৰিবলৈ আমি সক্ষম হৈছোঁ। দুজনক কোনদিনা কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল? তেওঁলোকে আমি একেদিনাখন একে জেগাৰ পৰা আমি কাৰ্যটো কৰিছোঁ আমাৰ বাছবাৰীৰ পৰা। আৰু এইটো কেছ হোৱাৰ লগে লগে আমি কচুগাঁও আৰু আপোনাৰ বিভিন্ন জেগাত চেৰাংগুৰি এৰিয়াতো আমি বহুত অপাৰেশ্যন মানে কৰিছিলোঁ। আৰু তেওঁলোকক পিছা কৰোঁতে ভালে কেইদিনমান লাগিলে, কেইদিনমান সময় লৈছিলে, কিন্তু পিছত অৱশেষত মানে আমি বাছবাৰীৰ পৰা তেওঁলোকক মানে কাৰ্যটো কৰিছোঁ। কিমান তাৰিখত আছিল ছাৰ? তো তাৰিখটো কিমান তাৰিখ আছে তো চাব লাগিব। 22 তাৰিখত ডিচেম্বৰৰ 22 তাৰিখত হেৰুৱাইছিল আবেলি 4টা বজাত বঙাইগাঁও চাফাগুৰি পামদাবাৰ সন্মুখৰ পৰা। মোৰ গোডাউনৰ সন্মুখত ৰাখিছিলোঁ মই। নতুন 6 মাহ পাৰ হৈছে, তাৰপিছত নাই আৰু গোডাউনৰ সন্মুখৰ পৰা চেছ। মোৰ ভাই আজি ক'ত পালে? আজি কোকৰাঝাৰত পালোঁ। মই ফোন কৰিছিলোঁ অলপ আগতে, মোক কিবা কোনোবা এটা পুলিচে ফোন কৰিছে যে আপোনাৰ বাইকখন পাইছোঁ। সেইকাৰণে আহিলোঁ আৰু নাম্বাৰ হৈছে। বাইকত নাম্বাৰ নাই যে নাম্বাৰটো চব প্লেট উঠাই দিছে নেকি নাজানো। নাম্বাৰটো আছিলে চৰে উঠাইছে। চিনি পাইছেনে বাইকখন? চিনি পাইছোঁ। এতিয়া আৰক্ষী উদ্ধাৰ কৰিলে কি ক'ব? আৰক্ষী উদ্ধাৰ কৰিলে তাৰ কাৰণে ধন্যবাদ দিছোঁ মই। বহুত অলপ কেইদিনৰ ভিতৰতে মোক ওলাই দিছে বাইকখন। 1 সপ্তাহ 10 দিনৰ ভিতৰত ওলাই দিছে, তাৰ কাৰণে বহুত ধন্যবাদ আৰু পুলিচক। ঠিক আছে। Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Vidyavili Kids School in Habubari, Kokrajhar. This Vidyavili Kids School has many facilities for students like smart class and daycare, indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room, good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.